হাই গাইজ, আজি মই আপোনালোকক কম আগত কি ধৰণে মানুহে খেতি কৰিছিল আৰু কিয় কৰিছিল আৰু বৰ্তমান কিহৰ কাৰণে খেতি কৰে তাৰ ওপৰত আজি কম। তাৰ আগত আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ বলক। ৱেলকাম টু মাই চেনেল এছামিছ এগ্ৰিকালচাৰ ট্ৰিক্স। আগতে মানুহে খেতি কৰিছিল যাতে দুমুঠি খাই পেলাই জীয়াই থাকিব পাৰিলে হ'ল, কিন্তু বৰ্তমান যুগটো যিহেতু কম্পিটিশ্যনৰ যুগ, সেইকাৰণে সময়ৰ লগত খাপ খুৱাই চলিবৰ কাৰণে বৰ্তমান মানুহবিলাকে খেতি ইণ্ডিপেণ্ডেণ্টলি কৰে আৰু লগতে কমাৰ্চিয়েল হিচাপত কৰে, মানে কি বস্তু উৎপাদন বেছি কৰি যাতে বেছি ফালে তাৰ পৰা এটা ভাল প্ৰফিট ওলাই ফেলে এটা ভাল লাইফষ্টাইল কটাব পাৰে। সেইকাৰণে বৰ্তমান যুগৰ আমাৰ ইফালৰ ছাইডৰ মানুহখিনিয়ে কাম কৰি আছে। ময়ে ভাবা নাছিলোঁ যে বাইক কিনিম বুলি, কিন্তু ভগৱানৰ আশীৰ্বাদত মই এই খেতিৰ যোগেদি আজি 1 বছৰ আগতে বাইক এখন কিনিছোঁ, গ্লেমাৰ বাইক কিনিছোঁ। তাৰপিছত মোবাইল লৈছোঁ এই খেতি কৰিয়ে, আৰু ঘৰ বনোৱা ষ্টাৰ্ট কৰিছোঁ। নেক্সট ইয়াৰত কমপ্লিট হ'ব বাৰু, টেনশ্যন নাই। তাৰপিছত বাইদেউক বিয়া দিলে। এনেকৈ খেতিৰ জৰিয়তে আমি লাইফষ্টাইলবিলাক কটাইছোঁ। কিন্তু আগতে দেউতাহঁতে খেতি কৰি জাষ্ট ভাত পানী খাই জীয়াই থাকিব পাৰিলে হয়, সেনেকুৱা এটা লাইফষ্টাইল কটাইছিল। কিন্তু বৰ্তমান যুগটোতো পৰিৱৰ্তনৰ লগত আমিও পৰিৱৰ্তন হ'ব লাগিব। সেইকাৰণে ভাবিছোঁ যে এইবাৰ আৰু অলপ উৎপাদন বৃদ্ধি কৰি অলপ ঘৰত বহুতখিনি কাম কৰিব লগা আছে, কৰিব লাগিব। কি কৰোঁ গোটেইখিনি আপোনালোকৰ জৰিয়তে দেখামেই বাৰু, চিন্তা কৰিব নালাগে। তাৰপিছত এতিয়া চাই থাকোঁতে মাকেই ডাঙৰে হ'ল, বহুত ডাঙৰ হ'ল। এতিয়া 1 কুকালমান হৈছে মাকেই, 1 কুকাল হৈছে এতিয়া মাকেই। তাৰপিছত এতিয়া সাত দিওঁতে আপোনালোকে ভিডিঅ' পাব, আৰু মাজতে আপোনালোকে ব্লগ পাব। মই ফুৰিব যাম, এতিয়া কাম নাই। ডিচেম্বৰ মাহত পৰীক্ষা শেষ হোৱাৰ পিছত আপোনালোকক শিৱসাগৰ, তাৰপিছত কাজিৰঙা, এনেকুৱাকৈ কিবাকিবি জেগা আপোনালোকক দেখাম। মোৰ লগত থকা আপোনালোকে শিৱসাগৰ, কাজিৰঙা দেখাব পাৰিম আপোনালোকক। এয়া এতিয়া মাকে আমাৰ ডাঙৰে হ'ল। এইটো চাইডত বেহাৰৰো ফুল আহিছে, এয়া হালধীয়া বেহাৰৰ ফুল আহিছে। এইখিনি বেহাৰখিনি আমাৰ নহয়, কিন্তু এইখিনি মাকেই আমাৰ। মাকে আমি বহুত ৰোৱা নাই, 13 বিঘামান বৈছোঁ। তাৰ পৰা যিখিনি উৎপাদন হয় সেইখিনি দিয়া বাকী কামবোৰো কৰিব লাগিব। আৰু এইবাৰ যিহেতু খেতি অলপ বেলেগ ধৰণে কৰিছোঁ, আপোনালোকক গোটেইখিনি প্ৰচেছ আপোনালোকে ভিডিঅ'ত পাইছে অলৰেডি। কিমানখিনি পৰিমাণে কিমান কি সাৰ দিছোঁ গমেই পাইছে, আৰু কিমান দেওঁ আপোনালোকে দেখাই পাব। কেনেকুৱাকৈ হাল বাইছোঁ গোটেইখিনি আপোনালোকক কৈছোঁৱে। তাৰপিছত খেতিত ঘাঁহ মৰা ঔষধ দিম। এইবিলাক বন উঠিছে, বনবিলাক মাৰিব লাগিব। তাৰ কাৰণে ঘাঁহ মৰা ঔষধ কিমান পৰিমাণে কিমানখিনি দিওঁ আপোনালোকে পাব। মই ভিডিঅ' বনাম বাৰু, কালি বা পৰহি পাব সেইটো ভিডিঅ'। এইবিলাকৰ মাজে মাজে যি বন দেখা পাইছে, ভাং গছ, তাৰপিছত কিবাকিবি গছ, এইবিলাক খেতিৰ মাজত এইবিলাক বন মাৰিবৰ কাৰণে এতিয়া ঔষধ ব্যৱহাৰ কৰিম আমি। আপোনালোকে দেখাই পাব ঔষধ দিওঁতে কেনেকৈ দিওঁ। স্প্ৰে' কৰিম বাৰু, স্প্ৰে' কৰে আপোনালোকে গমেই পায়। তথাপিতো মই ভিডিঅ' বনাম, দেখাম। এইবিলাক বন যি আছে, এইবিলাক বন, এই বনবিলাক মাৰিব লাগিব। তেতিয়া খেতিটো চাফা হৈ থাকিব। তেতিয়া সাৰ দিলে লগ গছে ল'ব পাৰিব। সেইকাৰণে এইবিলাকত এতিয়া ঔষধ মাৰিব লাগিব। ঔষধ মৰাৰ পিছত আকৌ এবাৰ পানী দিম। পানী দিয়াৰ পিছত সাৰ দিম, আৰু তেতিয়া সাৰ দিয়াৰ পিছত শেষ খেতিৰ কাম। পিছত মাকেই ছিঙিব পৰা হ'ব। মাকেই কেনেকৈ ছিঙিব আপোনালোকে দেখাব পাৰি নাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' থেংক ইউ।